এখন বিশেষ গামোচা। গামোচাখনৰ দাম শুনিলে আপুনিও আচৰিত হ'ব। গামোচাখন উপলব্ধ দৰং জিলাত। গামোচাখনৰ দাম 2,50,000 টকা। এখন বিশেষ গামোচা। গামোচাখনৰ দাম শুনিলে আপুনিও হয়তো আচৰিত হ'ব। গামোচাখন অসমতেই আছে। অসমৰ দৰং জিলাত আছে এই গামোচাখন। অসমীয়া জাতিৰ অতিকৈ আপোন, অসমীয়া জাতিৰ স্বাভিমান বুলি ক'লে গামোচাখনেই আহে। উৎসৱ পাৰ্বণত সন্মান হিচাপে এজনে আনজনক গামোচা দিয়া পৰিলক্ষিত হয়। কিন্তু এখন গামোচা কাৰোবাক সন্মান হিচাপে দিবৰ বাবে আপুনি দোকানৰ পৰা কিমান টকাত ক্ৰয় কৰে? 100 টকা, 200 টকা, 500 টকা। কিন্তু নহয়, এইবাৰ এখন গামোচাৰ দাম উঠিল 2,50,000 টকা। আমি দেখুৱাইছোঁ এইখন গামোচা। এই গামোচাখনৰ দাম 2,50,000 টকা। গামোচাখন ধৰি আছে কেইজনমান বিশেষ ব্যক্তি। মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে কাষত আছে অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক পৰেশ শৰ্মা আৰু লগত আছে অৰ্থনীতি বিভাগৰ বৰ্তমানৰ অধ্যাপক উমেশ শৰ্মা। তেওঁলোকে ধৰি থকা এই গামোচাখনৰ দাম হৈছে 2,50,000 টকা। দৰঙৰ দাহি অৰ্জুনতল শ্ৰী বিষ্ণু মন্দিৰত অসমীয়াৰ স্বাভিমান ফুলাম থলুৱা গামোচাত 2,50,000 টকাত বিক্ৰী হ'ল। উল্লেখ্য যে বিষ্ণু মন্দিৰৰ জেঠমহীয়া বিষ্ণু হোমত প্ৰতি বছৰৰ দৰে এই বছৰো দেৱবস্ত্ৰ নিলাম অনুষ্ঠিত কৰা হৈছিল। আৰু সেই গামোচাখনেই মংগলদৈৰ টেঙাবাৰী অভিযন্তা ৰাকেশ শৰ্মাই প্ৰয়াত মাতৃ মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত থকা এইখনেই সেইখন গামোচা। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।